এয়া চাওক ভালদৰে বাছা হৈ গৈছে একদম আপোনালোকে ইচ্ছা অনুযায়ী পিঁয়াজৰ নমিও দিব পাৰে হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল কিশোৰ এণ্ড মৃদুজ ব্লগ আজি আমি বনাবলৈ ওলাইছোঁ কেকুৰা ফ্ৰাই গতিকে ভিডিঅ'টো আগলৈকে চাই থাকক খুব ইণ্টাৰেষ্টিং হ'ব কামুৰিব গাড়ীটো খুলি দি ইয়াৰ ভিতৰত আছে জিন্দা আছে এতিয়া সেইকাৰণে মানে জগটো দি মানে থৈ দিছোঁ যাতে ওলাই যাব নোৱাৰে এতিয়া মানে আইচত থৈ দিম আইচত আধা ঘণ্টামান ৰাখিলে মৰি যাব কেঁকুৰাকেইটা তাৰপিছত আমি উলিয়াই আনি ভালদৰে বাচিম বনাম ভিডিঅ'টো চাই থাকক নালাগে নালাগে অলপ সময় ঢাকি থোৱা No! Give it that. কেঁকুৰাকেইটা আইচত থৈ দিছিলোঁ এতিয়া মৰি গৈছে কেঁকুৰাকেইটা গতিকে এতিয়া আমি ভালদৰে বাছি ল'ম এইকেইটা প্ৰথমে ঠেংকেইখন ভাঙিব লাগিব খুবেই সহজ পদ্ধতি এনেদৰে ভাঙি এইখিনিত ধৰিব এইবোৰ ঘি এইবোৰ চাফা কৰিব লাগিব এইবোৰ ধুওঁতে চাফা কৰি দিম বাৰু আৰু ইয়াতেও আছে এইখিনিও ওলাই ল'ব লাগিব আমি এনেদৰে গোটেইকেইটা মই একে পদ্ধতিৰে বাছি ল'ম এইখিনিও এৰাই দিব দেই এইখিনি বাছা হৈ গৈছে এতিয়া ধুব লাগিব ধোৱাৰ সময়ত মানে এইখিনি গুচাই দিব লাগিব এইবোৰ ভালদৰে ধুব লাগিব আৰু এতিয়া তেলখিনি আমি এক্সট্ৰাকে ওলাই ল'ম বোকাও থাকে বহুত এইবিলাক গোটেই এতিয়া পেলাই দিম অদৰকাৰী বস্তু এতিয়া ভালদৰে এইখিনি ধুই লম এয়া দেখিছে এইবোৰ পেলাই দিব লাগিব এয়া চাওক ভালদৰে বাছা হৈ গৈছে একদম ভালদৰে ধুই লৈছোঁ এইখিনি এতিয়া আমি এইখিনি বনাম গতিকে চাই থাকক ভিডিঅ'টো আগলৈকে
পেনখন গৰম হৈছে এতিয়া তেল দি দিছোঁ জলকীয়া কেইটামান খুন্দি ল'ম আদা নহৰু পেষ্ট দিছোঁ ইয়াতে এতিয়া জলকীয়াখিনিও দি দিম হালধি দিছোঁ নিমখ অকণমান দি দিছোঁ এইখিনি ভালদৰে ভজা হৈ গৈছে এতিয়া কেঁকুৰাখিনি আমি দি দিছোঁ ইয়াতে লগতে তেলখিনিও দি দিম ভালদৰে লৰাই দিব লাগিব এতিয়া এইখিনি 8 মিনিট মানৰ কাৰণে ঢাকি থম ঢাকনিখন গুচাই দিলোঁ এতিয়া ভালদৰে ভাজি ল'ম ভালদৰে হৈ গৈছে ভজা অকণমান পানী দি দিছোঁ পাঁচ মিনিটৰ বাবে ঢাকি দিছোঁ 5 মিনিট হৈ গৈছে গুচাই দিলোঁ ঢাকনিখন ইয়াতে এতিয়া আমি নহৰুৰ পাত দি দিম এটা ধুনীয়া গোন্ধ আহিব আপোনালোকে ইচ্ছা অনুযায়ী পিঁয়াজৰ নলিও দিব পাৰে ইয়াতে নহ'লে ধনিয়াৰ পাত দিব পাৰে মই নহৰুৰ পাতটো দিলোঁ মানে চেণ্টটো অলপ বেলেগ হয় গতিকে এইখিনি এতিয়া শুকান কৰিম শুকান কৰিলে হৈ গ'ল আৰু এইখিনি হৈ গৈছে নমাব পৰা এতিয়া লাহে লাহে মই এটা এটাকৈ থৈ যাম এটা ট্ৰাই কৰি চাওঁ Oh my god, ইমান টেষ্টি হৈছে জ্বলা ইমান জ্বলা হৈছে মানে বহুত টেষ্টি হৈছে আপোনালোকেও ট্ৰাই কৰি চাব বহুত টেষ্টি আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব থেংক ইউ